কলিতা। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই ভিডিঅ' নিদিয়া প্ৰায় ৩-৪ মাহে হৈ গ'ল। কিছু ঘৰুৱা সমস্যাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়াৰ পৰা প্ৰায় মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এযোৰ মেখেলা চাদৰ বনোৱা। আহকচোন মই কেনেকৈ বনালোঁ মেখেলা চাদৰযোৰ তাকে আপোনালোকক দেখুৱাম। বলক এতিয়া ভিডিঅ'টো ফালে আগবাঢ়োঁ। এয়া মই এযোৰ উকা মিক্স পাটৰ কাপোৰ লৈছোঁ। এইযোৰ মিক্স পাটৰ উকা কাপোৰ। এইযোৰ মই আৰু নতুনকৈ এই কাপোৰযোৰ আৰু নতুনকৈ বনাম। তাৰ বাবে মই লৈছোঁ এয়া লেছ। এই ভিডিঅ'টো প্ৰায় ট্ৰেণ্ডত চলি আছে, তথাপিতো ময়ো দিবলৈ চেষ্টা কৰিলোঁ। এয়া লেছ লৈছোঁ। এয়া মই মেছৰ পৰা লৈছোঁ। এই দুটা ধৰণৰ লেছ লৈছোঁ। এই দুটা লেছৰ সহায়ত মই আজি মেখেলা চাদৰযোৰ বনাম। এয়া মই লেছৰ পৰা এই সৰু সৰু ফুলবোৰ কাটি ল'ম। আপোনালোকে যেনেকৈ বনায় তেনেকৈ কাটি ল'ব এটা এটাকৈ, আৰু কিছুমান লগ কৰিও লৈছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব মই কেনেকৈ বনাওঁ। এয়া মই এনেকৈ কাটি ল'লোঁ। এই দুটা লেছ কাটি ল'লোঁ। লগতে এইটো আঠা লৈছোঁ আৰু এয়া পাথৰ লৈছোঁ। আহক এতিয়া মই ডিজাইনটো কৰোঁ। এয়া মই মেখেলাখন লৈছোঁ। মেখেলাখন চিলাই লৈছোঁ মই আগতে। এতিয়া ইয়াৰ ওপৰত মই ডিজাইনখিনি কৰিম। এয়া মই মেখেলাখনৰ তলফালে এইখিনি হোৱাকৈ এনেকৈ কাটি লৈছোঁ। এতিয়া ইয়াত মই আঠা লগাই কিনে তলৰ ফালে লগাই দিম। এয়া মই বগা লেছকেইটাৰ ফুলকেইটা এনেকৈ পাৰি লৈছোঁ সমান হ'বৰ কাৰণে। মই আঠা দিয়া নাই। এতিয়া প্ৰথমতে বগাকেইটাত আঠা দি ল'ম। মই এনেকৈ বগাকেইটা লগাই গৈছোঁ। এতিয়া ইয়াৰ কাষে কাষে ৰঙাকেইটা লগাম। আপোনালোকক এবাৰ ডিজাইনটো দেখুৱাই দিওঁ। এয়া মই আঠা দিয়া নাই, কিন্তু ডিজাইনটো আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ গোটেইকেইটা বগাতে ৰঙাৰে এনেকৈ বৰ্ডাৰৰ নিচিনা লগাই দিম। এয়া মই এনেদৰে মিলাই লৈছোঁ। ইয়াৰ পাছত মই আঠাটো দি যাম। ডিজাইনটো কমপ্লিট হৈ গ'ল। এই একে ধৰণে এতিয়া মই চাদৰখনতো কৰি আপোনালোকক গোটেই মেখেলা চাদৰযোৰ একেলগে দেখুৱাম। এয়া মোৰ মেখেলা চাদৰযোৰ কমপ্লিট হৈ গ'ল। আপোনালোকক দেখুৱাই দিওঁ কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব। এয়া মেখেলাখনত এনেদৰে দি গৈছোঁ। আৰু এইফালেও একেদৰে, আৰু চাদৰখনতো দিছোঁ। মই পাথৰখিনি দিয়াৰ বাবে তলত কাগজ দি লৈছোঁ।
নহ'লে তলফালে আঠা খাই যায় ফেব্ৰিকৰ দৰে। কাগজখিনিও আছে এই তলত। আৰু চাদৰখনৰ ছাইডতো মই এনেদৰে দি গৈছোঁ বুটাৰ দৰে। এনেদৰে আৰু আঁচলখিনিও সেই মেখেলাখনৰ দৰে একেদৰে দিছোঁ। তো আজিৰ মোৰ কাপোৰযোৰ এইযোৰে আছিল, আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাব মোৰ কাপোৰযোৰ দেখিবলৈ কেনেকুৱা হৈছে। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।